এটা পিচিঅ'ত শেষ টেলিফোন শীতাৰ্থ এটা পিচিঅ'ৰ পৰা তুমি কৰিছিলা। তোমাৰ কঁপা কঁপা মাতত যেন লাগি আছিল বৰফৰ টুকুৰা। পিচিঅ'টো কঁপিছিল নেকি ঠক ঠক? পিচিঅ'ত বহি থকা কোমল মুখ, কঠিন চাৱনীৰ হতাশ যুৱকজন কঁপিছিল নেকি তেওঁ? তুমি কৈছিলা তোমাৰ সৈতে কিছু কথা আছে। মই কৈছিলো পুনৰ ৰিচিভাৰত তোমাৰ মুখখন দেখা হলে তুমি কৈছিলা বি চিৰিয়াছ, ধেমালি নকৰিবা না। মই কৈছিলো তোমাৰ ভ্ৰুত বৰফ লাগিল কিদৰে? তুমি কৈছিলা মোৰ ওঁঠ ফাটি গৈছে শীতৰ চাবুকৰ কোবত। মই কৈছিলো চকুলৈ নামি অহা চুলিকেইডাল তুলি লোৱা। তুমি কৈছিলা তুমি কেনেকৈ দেখিলা? মই কৈছিলো ইমান শীতত তুমি কিয় ঘামিছা? তুমি কৈছিলা বৰ সাংঘাতিক কথা এটা আছে। মই কৈছিলো কুলফি খোৱাত কৰোনে? তুমি কৈছিলা মই ঘৰৰ পৰা সংগোপনে পিচিঅ' বিচাৰি আহিছো। মই কৈছিলো পলাতক মানুহবোৰ স্বাধীন আৰু বুদ্ধ। তুমি কৈছিলা ফিলচফি পিছত আগত জীৱনৰ মালিকা। মই কৈছিলো আমি পলাই যাওঁ ব'লা। তুমি কৈছিলা ক'ৰ পৰা ক'লৈ? মই কৈছিলো মোৰ পৰা মই, তোমাৰ পৰা তুমি। তুমি কৈছিলা তাৰপিছত? মই কৈছিলো তিল তিলকৈ মৃত্যুবৰণ কৰিম। তুমি কৈছিলা কি কাৰণত? মই কৈছিলো জীৱনত আমি ভীষণ ভাল পাওঁ। তুমি কৈছিলা ভাল পোৱাৰ অৰ্থ মৃত্যুবৰণ নেকি? মই কৈছিলো ভাল পোৱাৰ অৰ্থ সৰ্বস্ব ত্যাগ। শেষ ফোন এটা শীতাৰ্থ পিচিঅ'ৰ পৰা তুমি কৰিছিলা। কঁপা কঁপা মাতেৰে মোৰ হাতৰ ৰিচিভাৰটো কঁপাই তুলিছিল। জানিছিলো তুমি অবিহনে ভয়াৱহ দিন মোৰ কটাব লাগিব। ভয়াৱহ দিন মোৰ তুমি অবিহনে, তোমাৰ স্মৃতিৰ সতে।